ফ্ৰেণ্ডছ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গুগল পৃথিৱীৰ সকলোতকৈ ডাঙৰ কোম্পানীসমূহৰ ভিতৰত এটা। সমগ্ৰ পৃথিৱীৰ বহুভাগ মানুহৰে গুগলত যিকোনো এটা চাকৰি পোৱাৰ সপোন থাকে, যিটো মাত্ৰ কেইজন মানুহে পূৰণ হয়। কোনো এটা কোম্পানীৰ সকলোতকৈ ডাঙৰ পদটো হৈছে CEO অৰ্থাৎ চিফ এক্সিকিউটিভ অফিচাৰৰ পদটো, যিটো পদ পাবলৈ আপুনি এক্সট্ৰিমলি টেলেণ্টেড হ'ব লাগিব। বৰ্তমান এই পদটো অৰ্থাৎ গুগলৰ CEO হৈছে ভাৰতৰ সুন্দৰ পিচাই, যিটো প্ৰত্যেকজন ভাৰতীয়ৰ কাৰণে গৌৰৱৰ কথা। কেনেধৰণৰ তামিলনাডুৰ সুন্দৰ পিচাইয়ে গুগলৰ CEO হ'বলৈ সক্ষম হ'ল জানিবলৈ ভিডিঅ'টো চাওক। সুন্দৰ পিচাইৰ জন্ম 12 জুলাই 1972 চনত তামিলনাডুৰ এখন সৰু গাঁৱত হৈছিল। সুন্দৰ পিচাইৰ দেউতাকৰ নাম ৰঘুনাথ পিচাই আৰু মাকৰ নাম লক্ষ্মী আছিল। সুন্দৰ পিচাইৰ দেউতাক এজন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ আছিল আৰু দেউতাকৰ পৰাই সুন্দৰ পিচাইৰ টেকন'লজিত ইণ্টাৰেষ্ট আহি গৈছিল। সুন্দৰ পিচাই যেতিয়া 12 বছৰ হৈছিল তেতিয়া তেওঁৰ দেউতাকে ঘৰত এটা লেণ্ডলাইন ফোন আনিছিল আৰু এইটোৱে আছিল টেকন'লজিৰ লগত জড়িত সুন্দৰ পিচাইৰ জীৱনৰ প্ৰথম বস্তু। সৰুৰ পৰাই সুন্দৰ পিচাই পঢ়াত বহুত ভাল আছিল। তেওঁ জৱাহৰ বিদ্যালয়ৰ পৰা 10th পাছ কৰিছিল। সুন্দৰ পিচাই এটা মিডিল ক্লাছ ফেমিলিৰ ল'ৰা আছিল, সেইবাবে তেওঁ পঢ়া শুনাত গুৰুত্ব দিছিল যাতে পিছলৈ তেওঁ জীৱনত কিবা এটা ডাঙৰ কাম কৰিব পাৰে। আৰু সৰুৰ পৰাই সুন্দৰ পিচাইৰ ইলেক্ট্ৰনিক্স বস্তুবোৰত বহুত ইণ্টাৰেষ্ট আছিল। সুন্দৰ পিচাইয়ে চেন্নাইৰ ৱানাৱাৰী স্কুলৰ পৰা 12th পাছ কৰি সিদ্ধান্ত লৈছিল যে তেওঁ এইবাৰ ইঞ্জিনিয়াৰিং কৰিব আৰু সেইবাবে তেওঁ JEE এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছিল। এই এক্সামটো ক্লিয়াৰ কৰি সুন্দৰ পিচাইয়ে IIT খড়গপুৰত এডমিশ্যন লৈছিল। ইয়াৰ পিছত সুন্দৰ পিচাইয়ে এটা স্কলাৰশ্বিপ পাইছিল আৰু তাৰ পিছত তেওঁ কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড ইউনিভাৰ্চিটিত এডমিশ্যন লৈছিল। ইয়াৰ পিছত তেওঁ MBA পঢ়াৰ বাবে ইউনিভাৰ্চিটি অফ পেনচিলভেনিয়ালৈ গৈছিল। গুগলত চাকৰি কৰাৰ আগত সুন্দৰ পিচাইয়ে মেককিনছে এণ্ড কোম্পানী আৰু এপ্লাইড মেটেৰিয়েলছতো কাম কৰিছিল। 2004 চনত সুন্দৰ পিচাই গুগলৰ লগত জড়িত হৈছিল। প্ৰথমে তেওঁ এটা সৰু টীমৰ লগত গুগল চাৰ্চ টুলবাৰৰ ওপৰত কাম কৰিছিল। তাৰ পিছত সুন্দৰ পিচাইৰ মাইণ্ডত ইণ্টাৰনেট ব্ৰাউজাৰ বনোৱাৰ আইডিয়া আহিছিল। তেওঁ এই আইডিয়াটো নিজৰ ছিনিয়ৰ আৰু সেই সময়ৰ CEOৰ লগতো আলোচনা কৰিছিল, কিন্তু তেওঁলোকে বহুত খৰচ হ'ব বুলি কৈছিল। তাৰ পিছত সুন্দৰ পিচাইয়ে গুগলৰ কো-ফাউণ্ডাৰ লেৰী পেজ আৰু চাৰ্জি ব্ৰিনক আইডিয়াটো শ্বেয়াৰ কৰোঁতে তেওঁলোকে সুন্দৰ পিচাইক এই আইডিয়াটোৰ ওপৰত কাম কৰিবলৈ অনুমতি দিছিল আৰু সুন্দৰ পিচাইৰ সহায়তে গুগলে নিজৰ ৱেব ব্ৰাউজাৰ লঞ্চ কৰিছিল, যাৰ নাম হৈছে ক্ৰোম। বৰ্তমান গুগল ক্ৰোম সকলোতকৈ বেছি ব্যৱহাৰ হোৱা ৱেব ব্ৰাউজাৰ। এইটোৱেই আছিল গুগলত সুন্দৰ পিচাইৰ টাৰ্ণিং পইণ্ট। তেওঁ নিজৰ কৰ্ম ভালদৰে কৰি গৈছিল, যাৰ ফলত 2015 চনৰ 10 আগষ্টত সুন্দৰ পিচাইক গুগলৰ CEO বনাই দিয়া হৈছিল। গুগলৰ CEO হোৱাৰ আগতে তেওঁলৈ মাইক্ৰ'ছফ্ট আৰু টুইটাৰৰো অফাৰ আহিছিল, কিন্তু তেওঁৰ কৰ্মৰ প্ৰতি থকা নিষ্ঠা দেখি গুগলে তেওঁক অতিৰিক্ত বোনাছ দি গুগলত ৰাখি থৈছিল। গতিকে সুন্দৰ পিচাই আমাৰ সকলোৰে কাৰণে এজন ইনস্পিৰেশ্যন। সুন্দৰ পিচাইৰ নিচিনা আমিও নিজৰ কৰ্ম সম্পূৰ্ণ নিষ্ঠাৰে কৰিব লাগে, তেতিয়াহে আমিও জীৱনত কিবা এটা ডাঙৰ কৰিব পাৰিম। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, ভিডিঅ'টো কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাব, আগলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।